নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মৃদুলা এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা পুনৰবাৰ আপোনালোক সকলোটিলৈকে জনালে স্বাগতম। আকৌ পুনৰ লৈ আহিলোঁ এটি অতি দুখ লগা কইনা বিয়ানাম। আপোনালোকে চাব শেষলৈকে, নিশ্চয় খুব ভাল লাগিব। মই আৰম্ভ কৰোঁ। ওলাই বাইদেউ চোৱাকি জোৰোণা সি পালে, ক্ষীৰ পাতিলোঁ আঁকি অযোধ্যাৰে পৰা। ওলাই বাইদেউ চোৱাকি জোৰোণখন আহিছে, ওলাই বাইদেউ চোৱাকি শুভক্ষণে যাত্ৰা কৰিহে, ওলাই বাইদেউ চোৱাকি জোৰোণা সি পালে, ক্ষীৰ পাতিলোঁ আঁকি। দীপ্তি দীপ্তি পালি খাজুৰী পাত, মামা বুলিনো মাতিবাকা। মাৰাৰ সলনি শাহু আইক পাবা, মৰমৰ মা লৈ পাহৰি যাবা। মাৰাৰ সলনি শাহু মাক পাবা, মাৰ মৰম নে পাহৰি যাবা। দাদাৰো আছিলা মৰমৰ ভনী, কাইলৈ পৰা পাবা লোকৰ ঘৰখনি। নাভাবিবা বাইদেউ লোকৰ ঘৰ বুলি, আঁকোৱালি ল'বা নিজৰ ঘৰ বুলি। জয়াৰে আদৰ্শ মনলৈ আনি, ঘৰখন চলাবা ধৈৰ্য ধৰি। স্বামীৰ মংগল চিন্তা কৰিবা সদায়, ভগৱানেও তোমাক কৰিব সহায়। ধৈৰ্য সহ্যৰে চলিলেই হ'ব, নতুন সেই ঘৰখনে আদৰি ল'ব। সুখ দুখৰ লগৰী স্বামীকে ভাবি, কামবোৰ কৰিবা জাৰাক সুধি। টেবুলৰ ফুলদানি হাতলৈ লোৱা, বাইদেউ কি লাগে দেউতাক কোৱা। একো মোক নালাগে সকলো আছে, জীয়ৰী জীৱনটো
ঘূৰাই মোক লাগে জীয়ৰী জীৱনটো সঁচাইতো লাগে শিৰৰ সেন্দুৰ কণে ৰিঙিয়াই মাতে সেই জীৱন নোপোৱা এবাৰ হে আহে পুনৰ বাইল জীৱন উভতি নাহে যাবইতো লাগিব মা দেউতাক এৰি চলিব লাগিব লোকৰ ঘৰখনি যাবইতো লাগিব মা দেউতাক এৰি চলিব লাগিব লোকৰ ঘৰখনি শ্ৰীকৃষ্ণই গোকুলত গৰু চাৰে বৃন্দাবন সাৱধানে চলাবা বাইদেউ তোমাৰ সংসাৰখন খোজত পদুম ফুলাবা উজুতি খাই পৰিবা দুদিনীয়া সংসাৰত বহুত খলাব মা সোনকালে শুই উঠিবা বাকী কাম বন কৰিবা নিত্য নৈতিক কৰ্মবোৰ সদায় যাতে কৰিবা নহবা বাইদেউ অতিকে বিলাসী হ'ব গৈ লাগিব তুমি গৃহ লক্ষ্মী স্বামী ভক্তি কৰিবা স্বামী পৰম গুৰু সদায় মনত ৰাখিবা স্বামী ভক্তি কৰিবা স্বামীয়ে পৰম গুৰু সদায় মনত ৰাখিবা নতুন আদৰ্শৰে নতুন চানেকিৰে আনে যাতে তোমাক অনুকৰণ কৰে জন্মভূমি জন্ম ঠাই কিয় দিলা জন্ম মা গৰ্ভথি তাপি কন্যা ৰূপে লৈছিলা পৃথিৱীলৈ আহিলা বহুত কষ্ট কৰিলা বহুতো কষ্টৰে মায়ে তোমাক তুলিলে বাৰীৰ কচু পুলি খুৱাই ডাঙৰ কৰিলে
বহুতো কষ্টৰে মায়ে তোমাক তুলিলে বাৰীৰ কচু পুলি খুৱাই ডাঙৰ কৰিলে গছৰ ডাল ভাগিলে গুটিৰ বহু ভৰা দেউতাৰ ঘৰ ভাগিলে নিজৰ ছোৱালী লগত গছৰ ডাল ভাগিলে বেছি গুটিৰ ভৰা দেউতাৰ ঘৰ ভাগিলে নিজৰ ছোৱালী লগত। ধন্যবাদ। এই ফাঁকি নাম মই এইখিনিতে শেষ কৰিছোঁ। কেনেকুৱা লাগিছে মোক ক'ব, লাইক কমেণ্ট কৰিব, ভাল বেয়া জনাব। আৰু যিসকলে প্ৰথম চাব মোৰ ভিডিঅ'টো অনুৰোধ কৰিছোঁ ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি যাব আৰু মোৰ আহিব লগা ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। পুনৰবাৰ আপোনালোক সকলোটিলৈকে নমস্কাৰ জনাই আজি এই ভিডিঅ'টো কিন্তু সমাপ্ত কৰিছোঁ। ধন্যবাদ।